হেল্ল' গাইজ, সকলোকে নমস্কাৰ। আশা কৰিছোঁ সকলোৱে ভালে আছে। যি গতিকে আজি মেট্ৰিক পৰীক্ষা শেষ হৈছে, সকলোকে আন্তৰিক শুভেচ্ছা নিশ্চিত কৰিছে। নিশ্চয় ভাল কৰিছে, নিশ্চয় সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি নতুন ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই বৰ্তমান আমাৰ যদুৰাম খুৰাৰ লগত মই আহিছোঁ মই এইখন গাড়ী তেখেতসকল আহিছিলোঁ। সৌৱা আগত বৰ্তমান পুলিচে চেকিং কৰি আছে। যদু খুৰাৰ এই কথাটো মই শুনি বেয়া লাগিল, সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ। কাৰণ কি আপোনাক মই অলপ কৈ দিছোঁ, যদু খুৰাৰ হেলমেটো আছে, চব আছে, কিন্তু লাইচেঞ্চখন বনোৱাৰ আগতে যোনখন ইনাৰ থাকে সেই ইনাৰখন নাই। তেখেতৰ 6-5 মাহেদি এই ইনাৰখন বনাবৰ কাৰণে যুঁজি আছে। তাৰে ওপৰত ক'বলৈ খুজিছোঁ, তেখেতৰ ভাষ্যৰে শুনাম, আহক শুনক। বাকী হৰজ্যোতিয়ে ক'লে এই স্কুটিখনৰ বিষয়ে। কথা হ'ল কি, স্কুটিখন ল'লোঁ আজি প্ৰায় ৰানিং 9 মাহ। ইনাৰখনৰ কাৰণে আজি মই 1 মাহ, 2 মাহ, 3 মাহ, 4 মাহ অহা যোৱা কৰিয়ে আছোঁ। যোনে অনলাইন কৰে তেওঁ কয় বোলে আপোনাৰ আজি OTP-টো অহা নাই। আকৌ দুদিন পিছত গ'লে কয় বোলে আপোনাৰ মেডিকেল কাগজ লাগিব। মই মেডিকেল কাগজো দিলোঁ জমা। তাৰপিছত কয় আপোনাৰ OTP নে কিবা আৰু এটা কিবা কৈছিলে, পাহৰিলোঁ। নে আহিলে ফোন কৰিম। তেখেতেতো ফোন নকৰেই, কাৰণ দৰকাৰ মোৰহে। স্কুটিখন ঘৰৰ পৰা ওলাই আহিলে পুলিচে ধৰে। ইতিমধ্যে ফাইন এবাৰ খালোৱেই। এতিয়া কথা হ'ল কি, অনলাইনটো বন্ধ কৰি থৈছে। বৰ্তমান বোলে ইলেকশ্যন আহিছে, অনলাইনটো ওপৰ মহলত তেওঁ কোৱা মতে আৰু। কিন্তু মই বেলেগকো সুধিলোঁ, কথাটো পৰ্যায়টো একেই। গতিকে বেলেগক লৈ যোৱা নাই, তেখেতৰ থ্ৰুৱেদিয়ে যাব। তেখেতে মোক লৈ যাব আমিন গাঁৱত। মই স্কুটিখন চলাই ইণ্টাৰভিউ দি মোক এখন লাইচেঞ্চ লাগে। আচল কথা হ'ল কি, এতিয়া লাইচেঞ্চো হোৱা নাই। লাইচেঞ্চটো দূৰৰে কথা, ইনাৰখনে আজিলৈ উলিয়াব পৰা নাই। কিন্তু ওলাই আহিলে এতিয়া পুলিচে মোক ধৰে। ইতিমধ্যে আগত কৈয়ে গ'লোঁ যে এবাৰ ফাইন খালোৱেই। গতিকে আপোনালোকে সদাশয় ব্যক্তিয়ে এই কথাখিনিৰ ওপৰত আপোনালোকে কিবা কমেণ্টত লিখিবচোন। নজনা কথাটো মই তেতিয়া ক'ব পাৰিম। গতিকে ভিডিঅ'টো বৰ দুখেৰে এইখিনি কৰিলোঁ। চাওক, এই গেটৰ কাষতে, এই গেটৰ আগতে এদিন ফাইন খালোঁ। কিয় পুলিচে নাজানে নেকি? জানিব লাগিছিলে। কিন্তু আচল কথা হ'ল কি, এতিয়া চৰকাৰে কোনোবাই কোৱাৰ দৰে এই ঢালি বাকি দিয়ে তোক ধৰি নপৰে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তো কৈয়ে থাকে, আজিকালি ঘৰতে অনলাইন কৰিলে লাইচেঞ্চ বনাব পাৰিব। কিন্তু আমি আৰু ঘৰততো নাজানো বাৰু, অনলাইন কৰা মানুহৰ ওচৰতে গৈছোঁ। গতিকে আজিলৈ হোৱা নাই। গতিকে ইয়াৰ ব্যৱস্থা এটা হ'ব লাগে। এইখিনি মই আজি ভিডিঅ'টো দুখেৰে আপোনালোকক জনালোঁ। আপোনালোকৰ সদায় কমেণ্টত জনাব। আজিলৈ ইমানেই আৰু। হয়, এয়া বৰ্তমান আমাৰ যদু খুৰাই নিশ্চয় ক'লে তেখেতৰ তাৰমানে দুখৰ কথাখিনি। হয়, তেখেতৰ অভিযোগটো আমি মানি লৈছোঁ। কাৰণ কিয়, আমাৰ যি গতিকে এনেকুৱা বয়সৰ কোনো ব্যক্তিয়ে বৰ্তমান স্কুটি কিছুমানে চলায় আৰু কিছুমানে নচলায়। সেইকাৰণে এইখন স্কুটি কিয় মানুহবিলাকে চলাব নালাগে নেকি? সেইকাৰণে মই আপোনালোকক এইটো অভিযোগ লৈ আপোনাৰ আগত আহিছোঁ, যাতে এইজন আমাৰ যদুৰামৰ কথাখিনি আপোনালোকে আগবাঢ়ে আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰে, যাতে যিমান পাৰে যাতে এখেতৰ ইনাৰখনো হওক আৰু সকলোৰে ধুনীয়াকৈ লাইচেঞ্চখিনি হওক। ইয়াৰ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।